কোনোবা পিএছৰ বা কাৰবা বুলি কৈছে মই নাজানো ইমান আৰু কালি বহুত ৰাতি হ'ল সেইকাৰণে আমি পুলিচ প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনৰ পৰা যিটো পুলিচ অফিচাৰ দিছে সবকো কৈছো আমি একশ্যন লওঁ তেখেতসকলেতো কালি ক'লে একশ্যন ল'ম বুলি কেনে চাই লওঁ আজি কি কৰে কিন্তু আমি দুখ পাইছোঁ আমি বেয়া পাইছোঁ আৰু সমাজক পুনৰ এনেকুৱা এটা পৰিৱেশত আনাটো সেইটো কোনো কাৰণতে সেইটো একচেপ্টেবল নহয় এইটো অপ্ৰীতিকৰটো অপ্ৰীতিকৰে আৰু সেইটো মই কণ্ডেম কৰিছোঁ কাৰণ ইমান শান্তিপূৰ্ণ নিৰ্বাচন হৈ আছিলে আৰু এনেকুৱা সময়ত শেষ সময়ত নিশাৰ ভাগত তেনেকুৱা AK-47 গুলি ফুটোৱা যি কাহানী হৈ গ'ল সেইটো খুব আনফৰ্চুনেট আৰু কোনোবা এটা দল কোনোবা এজন নেতা যেতিয়া আমি সমাজৰ মাজত ওলাই আহোঁ আমাৰ প্ৰত্যেকটো কামৰে এটা ফল থাকে ভাল কামৰ ভাল ফল বেয়া কামৰ বেয়া ফল বড়োলেণ্ডখন শান্তিপূৰ্ণ কৰাৰ কাৰণে বহুত কষ্ট কৰিব লগা হৈছে অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমিবোৰে বহুত সংগ্ৰামীবিলাকে চেষ্টা কৰি আজি বড়োলেণ্ডখন শান্তি হৈছে এই শান্তিপূৰ্ণ বড়োলেণ্ডত কোনোবা যদি সুস্থ মানুহে এনেকা মানে অস্থিৰ হৈ যায় মেণ্টেলি পলিটিক্স পাৱাৰ কাৰণে ইট ইজ ভেৰি আনফৰ্চুনেট নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু কালি যিটো ঘটনা হৈছে আমি দেখিছোঁ যে আতংকিত হৈছে যে আমি হাৰি গ'লে কি হ'ব লাগিলে গুলি ফুটাই হ'লেও জিকাম এনেকুৱাটো নহ'ব না ৰাইজেই সিদ্ধান্ত ল'ব গতিকে মই কণ্ডেম কৰিছোঁ আৰু প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে এইটো একশ্যন হ'ব লাগে নিৰ্বাচন এক চাইডে নিৰ্বাচনী সৰু সুৰা হিংসা হৈছে ঠেলা ঠোলা হৈছে একো দুকো মাৰপিট হৈছে বেলেগ কথা AK-47 গুলি ফুটোৱাৰ পিছত সেই ব্যক্তিবিলাকক যদি জেলত নিদিয়ে ইয়াতকৈ আৰু আনফৰ্চুনেট কি থাকিব এইটো ৰুলিং হ'লেও হওক অপজিশ্যনে হওক তাতে গৈতো আমি গম পাইছোঁ যে বিজিত নাৰ্জাৰী তেখেতৰ নেতৃত্বতে কিছুমান মানুহ গৈছে পাব্লিকে তাতে কৈছে যোনেই নহওক XYZ যোনেই থাকক ইয়াৰ ওপৰত একশ্যন হ'ব লাগে